আপুনিও যদি ভিএন কোডৰ দ্বাৰা এনেকুৱা ধৰণৰ ৰিলছবোৰ বনাই আছে তেন্তে আপুনি কেৱল কিছুমান ষ্টাইলতে সীমাবদ্ধ হৈ থাকিব। আপুনিও যদি বেলেগ ধৰণৰ ষ্টাইলত ৰিলছ বনাব বিচাৰে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আপুনি ভিএন কোড ব্যৱহাৰ নকৰি এডিটৰ সম্পূৰ্ণ প্ৰচেছটো জানি ল'ব লাগিব। আজিৰ দিনত যদি গোটেই ছ'চিয়েল মিডিয়াটো চাওঁ তেন্তে এই ভিডিঅ'টোৱে সম্পূৰ্ণ ছ'চিয়েল মিডিয়াটোত ভাইৰেল হৈ আছে। এই ভিডিঅ'টোনো কেনেকৈ বনাব পাৰি তাৰ বিষয়ে জানো আহক। যদি আপুনি ভিএন কোড ইউজ কৰে কেৱল কিছুমান ভিডিঅ'ৰ ষ্টাইলতে সীমাবদ্ধ হৈ থাকিব লাগিব। এই ভিডিঅ'টোলৈ মন কৰক। এই ভিডিঅ'টো যেনেদৰে বেকগ্ৰাউণ্ডটোৰ লগত খাপ খোৱাকৈ ভিডিঅ'টো এডিট কৰা হৈছে, যদি আপুনিও এনেধৰণৰ এডিট কৰিব বিচাৰে তেন্তে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টোৰ শেষত আপোনালোকে এডিটৰ সম্পূৰ্ণ প্ৰচেছটো জানি যাব পাৰিব। ভিডিঅ'টো বনাবলৈ প্ৰথমতে আমাক ক্লিপ এটা এপ যোনটো আপুনি প্লে ষ্ট'ৰত পাই যাব। এই এপটোতে আমি ভাইৰেল ভিডিঅ'টোৰ এডিট কৰিব পাৰিম। ক্লিপৰ লগতে আমাক আৰু এটা এপৰ দৰকাৰ হ'ব যাৰ নাম হৈছে ফটোৰম। এই এপটোত গৈ আপোনালোকে প্ৰথমে আপোনাৰ নিজৰ ফটোকপি আপলোড কৰিব। তাৰপিছত ইয়াত অলপ প্ৰচেছ হোৱাৰ পিছত আপোনাৰ ফটোকপিৰ বেকগ্ৰাউণ্ডটো ৰিমুভ হৈ যাব। বেকগ্ৰাউণ্ডটো ৰিমুভ হোৱাৰ পিছতে আপুনি আপোনাৰ নিজৰ ফটোকপিৰ কাৰণে বিভিন্ন বেকগ্ৰাউণ্ড ইয়াত পাই যাব। তাৰ ভিতৰত আপোনালোকে হোৱাইট কালাৰৰ বেকগ্ৰাউণ্ডটো বাছনি কৰি ল'ব। তাৰপিছত আপুনি ফটোকপি ছেভ কৰি ল'ব। এতিয়া আমি যাব লাগিব ক্লিপ এপটোলৈ, য'ত সম্পূৰ্ণ প্ৰচেছখিনি হ'ব। এপটো অপেন কৰাৰ লগে লগে আপোনালোকে আহি পিনি ইয়াত প্ৰথমতে প্লাছ আইকন এটা দেখিব। প্লাছ আইকনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো প্ৰজেক্টৰ নাম এটা ৰাখিবলৈ আহিব। আপোনালোকে নাম এটা ৰাখি ল'ব। যিকোনো নাম এটা ৰাখিলে হ'ল, আপোনালোকে ৰাখি ল'ব। তাৰপিছত তলত দেখিব চুজ কনভাৰ্ট চাইজ। ইয়াত আপোনালোকে টিকটকৰ ৰেচিঅ'টো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে নিজৰ ফটোকপি ইয়াত আপলোড কৰি দিব। ক্ৰিয়েট প্ৰজেক্ট টিপাৰ লগে লগে আপোনালোকে প্ৰজেক্টটো আপোনাৰ অন হৈ গ'ল। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো পৰাপক্ষত স্কিপ কৰি নাচাব। যদি স্কিপ কৰি চায় তেন্তে ভিডিঅ'টোৰ প্ৰচেছখিনি আপোনালোকে জানিব নোৱাৰিব। ইয়াত আপোনালোকে প্ৰথমতে ইয়াত যোনকৈ ফটোকপিত আপোনালোকে ছবি অঁকাৰ নিচিনাকৈ আঁকি যাব লাগিব। তাৰ ফটোকপিৰ তলত থকা ফটোকপিৰ কাষতে যোনটো প্লাছ আইকন আছে সেইটো টিপি যোৱাৰ লগে লগে আপোনাৰ এটা নতুন লেয়াৰ অন হৈ গৈ থাকিব। তেন্তে ভিডিঅ'টো আপুনি চাই যাওক, সম্পূৰ্ণ প্ৰচেছটো বুজি পাই যাব।